Oh my god. Abe, ma कसम. নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ. আজি মানে মোৰ এটা হঠাতে হোৱা ঘটনাক লৈ মই এইটো মিনি ব্লগ বনাইছোঁ. চ' আশা কৰোঁ সকলোৱে ভাল পাব. মই শুই আছিলোঁ. চ' মই চাউণ্ড শুনিলোঁ, মেকুৰী চাউণ্ড অথনিৰ পৰা শুনি আছোঁ. মই ইগন'ৰ মাৰি আছিলোঁ হা. চ' বহুত এতিয়া মানে মই ইয়াত এইডোখৰ জেগাত শুই আছোঁ. চ' দেখি মানে এই কাণতে বাজি আছে মেকুৰী চাউণ্ড. মই বোলো কি হ'ল ৱাই ইমানকৈ মেকুৰী চাউণ্ড বাজিছে যে. তাৰপিছত মই এতিয়া খুলি চাইছিলোঁ, 3টা মেকুৰী পোৱালি আছে হা. এতিয়া কাৰ নাজানো ইয়াত পোৱালি দিলে, জাষ্ট দিছে নেকি, একদম সৰু সৰু 3টা পোৱালি. মোৰ আচৰিত. এই ৰে এইকেইটা চাওঁ, কোনে দি থৈ গৈছে মাকে, কালি দিলে নে আজি দিলে, ইমান মৰম লগাব. ৰে কেনেকৈ আহি ইয়াত পোৱালি দিলে, মই আচৰিত. এইকেইটা ৰাখিম এনেকৈ, বহুত মৰম লগাওঁ. এইকেইটা এতিয়া উলিয়াই দিবলৈও বেয়া পাইছোঁ মই. আৰে ক'ত যাব উলিয়াই দিলে এইকেইটা, এতিয়া ইহঁতক এৰি থৈ যাবলৈ বেয়া পাইছোঁ. ইমান কিউট মেকুৰী মই পুহি পোৱা নাই. মই সঁচাকৈ আমাৰ কুকুৰৰ কাৰণে মই মেকুৰী আজিলৈকে মই অনা নাছিলোঁ. ফাৰ্ষ্ট টাইম এইটো নতুন এটা এক্সপিৰিয়েঞ্চ মোৰ লাইফত. অথনি অলপ চিঞৰ গৈছিলে, এতিয়া মানে কি হ'ল, সিহঁতে ধুনীয়াকৈ শুই গ'ল. মই ধুনীয়াকৈ বাসস্থানত অলপ মই শুৱাই থৈ দিছোঁ. চাগে মাকে ধুনীয়াকৈ খুৱাই মেলি গ'ল চাগে টিপ টপ কৰি, সেইটো কাৰণে সিহঁতে চাগে ধুনীয়াকৈ শুই আছে. নহ'লে সিহঁতে অকণমান আমনি কৰিলেহেঁতেন, এতিয়া তাৰ পৰা আমনি. চাওঁ মই কেনেকৈ থৈ দিছোঁ সিহঁতক, ধুনীয়াকৈ শুই আছে. মাকৰ ল'ৰা ছোৱালীকেইটাৰ প্ৰতিটো মৰম থাকিবই, যিহেতু টেনশ্যন হ'বই. মাকজনী বিচাৰি আহিলে, মোৰো মেকুৰীকেইটা অলপ বাহিৰলৈ উলিয়াই দিলোঁ বেলকনিলৈ. ধুনীয়াকৈ মাকে ধুনীয়াকৈ আছে, ল'ৰা ছোৱালীকেইটা অলপ শুই আছে. ত' মই এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ. চাব দেই, ধুনীয়াকৈ ইমান মৰমত শুই আছে. চাব দেই মাকজনীলৈ, চাব দেই, আমনি নকৰোঁ বাৰু. চাওক কিমান মৰম দেখিছেনে বাৰু, কিমান মৰম দিছেনে ল'ৰা ছোৱালীকেইটা মানে দিছেনে বাৰু. গুড নাইট, শুই থাকা দেই. এতিয়া সিহঁতে শুলে. চ' যদি আপোনালোকে বিচাৰে তেতিয়া নেক্সট পাৰ্টটো আকৌ দিম আপোনালোকক. চ' আজি ইয়াতে সামৰিছোঁ মিনি ব্লগটো. চ' ধন্যবাদ, জয় অসম.